শ্মশান এটা বিষয় হ'ব পাৰেনে? এনেকুৱাই লাগিছে চাগে সকলোৰে, নহয়নে বাৰু? ৰ'ব ভিউ বাটনটো ক্লিক কৰিয়ে গুচি নাযাবচোন। আপোনাৰ জীৱনৰ কেইমিনিটমান সময় আজিৰ শব্দমালাক দি চাওকচোন, মাত্ৰ কেইমিনিটমান। মোৰ মনৰ কথাখিনি কেনে লাগে এবাৰ ভাবিবচোন। আচলতে আপোনালোকৰ লগত কথাৰ ভাগ বতৰা কৰি খুব ভাল লাগে মোৰ। নাজানো কিয় শ্মশান, মৃত্যু এই শব্দবোৰ শুনিবলৈ কিয় বেয়া লাগে। কোনো আলোচনা বা তত্ত্ব শুনিবলৈও ইচ্ছা নাযায়। সৰুৰে পৰা শ্মশান, মৃত্যু এনেকুৱা ধৰণৰ কথা ওলালেই নাই এইবোৰ কথা পাতিব নাপায় দেই, এনেধৰণৰ উক্তিয়ে শুনি আহিছোঁ। পিছে পাতিব নাপায় বুলিয়ে নাপাতিলে জানো মৃত্যুৰ চকুত ধূলি মাৰিব পাৰিম? সেয়েহে নিজৰ মাজত থৌকি বাথৌ কৰা শ্মশানৰ কথাবোৰক আজি অলপ অনুশীলন কৰিব মন গৈছে। পাইছেনে বাৰু কেতিয়াবা শ্মশানত বহি? যেতিয়া আমাৰ মনবোৰ দৈনন্দিন জীৱনৰ তাৰণাই হেঁচা মাৰি ধৰে, এবাৰ তালৈ গৈ নীৰৱে বহি চণ্ডালৰ সতে তেওঁ কৰা অন্তিম কামখিনি চাবচোন। মনটো মুক্ত হৈ পৰিব। মায়াজালৰ সত্যতা বিচাৰি পাব, য'ত কোনো ভয় নাই, কোনো চিন্তা নাই, কোনো হাহাকাৰ নাই, আছে কেৱল শান্তি। এটি খুব গধুৰ শব্দ, ভয় লগা শব্দ, কিন্তু যদি দকৈ ভাবি চাওঁ, ব্ৰহ্মাণ্ডৰ সকলোতকৈ ধুনীয়া শব্দ সেই শ্মশান। স্ম মানে স্ময় শৱ, অৰ্থাৎ মৃতদেহ, আৰু শান মানে চিতা, অৰ্থাৎ বিচনা। তেন্তে ভয় কিয়? আমাৰ সেই ভয় জানো সত্য? যদি তামসিক জগতৰ পৰা অলপ নিৰলে বহি ভবা যায়, তেন্তে অনুভৱ হ'ব যে শ্মশান এটি সুন্দৰ শব্দ। ই যে নহয় কোনো নকাৰাত্মক স্থান। আমিবোৰে মায়াৰ বজাৰত পোৱা ৰঙীন বস্তুবোৰৰ সতে ইমান আপোনভুল হৈ পৰোঁ যে ভূমিষ্ঠ হওঁতেই লগত লৈ অহা আমাৰ যি একমাত্ৰ সত্য মৃত্যু, সেই মৃত্যুকো আমি পাহৰি যাওঁ। শ্মশান কালচক্ৰৰ পৰা বিদায় লোৱাৰ শেষ এটি ঠাই, য'ত কাৰো কোনো মন মৰ্জি নচলে। সি কি ধনী, ই কি দুখীয়া, সি কি কলা, ই কি বগা, না গাড়ীৰ গপচ না চাইকেলৰ আক্ষেপ, পঞ্চ বা সপ্ত তাৰকাৰ অভিজাত টেবুলৰ ভোজনেই কওক বা মাটিৰ মজিয়াৰ পানী দিয়া ভাতেই হওক, গৰ্ব, মান, সন্মানৰ অৱসান। আৰু সেয়াই শ্মশান। এফালে উদৰ ভৰা নুদুকা শৰীৰ, আনফালে শুকান কামিহাৰৰ সুতুৰা শৰীৰ। ভোকাটোৰ পেটে অনাসাৰে কটোৱা ৰাতিৰ শেষত চাকিৰ পোহৰত জিলিকি উঠা শুকান কামিহাৰৰ বজনাই শুনক বা ডুপ্লেক্সৰ আড়লত দিন ৰাতি একাকাৰ কৰা বিলাসী জীৱৰ প্ৰাশ্চাত্য সুৰৰ কথাই কওঁ। জীৱনৰ এক্সপ্ৰেছখনৰ অন্তিমটি ষ্টেচন পিছে সকলোৰে বাবে একেটাই, শ্মশান, দ্য ফাইনেল ডেষ্টিনেশ্যন। তেন্তে কিহৰ বাবে ইমান অহংকাৰ? কিহৰ বাবে ইমান মই? কিহৰ বাবে ইমান প্ৰতিযোগিতা? কিহৰ বাবে ইমান চিন্তা? কিহৰ বাবে ইমান খোৱা কামোৰা? কিহৰ বাবে ইমান বেচা কিনা? কোটিপতি সাম্ৰাজ্যৰ অধিকাৰীয়েই হওক বা জাবৰ নিয়া দলিতেই হওক, শান্তি নিদ্ৰাৰ শয়ন পিছে বাঁহৰ চাঙিত। শ্মশান, য'ত কাল ভৈৰৱৰ বসবাস, সেয়ে শ্মশান সুন্দৰ। শিৱ য'ত তাতেই সত্য, তাতেই সুন্দৰ। জাতি বৰ্ণ কুলৰ যিমানেই প্ৰভেদ ৰেখা নাটানো কিয়, জ্বলিব যে লাগিব কেৱল মাত্ৰ চণ্ডালৰ হাতেৰেই। শ্মশান
ধূলিৰ সৈতে মিলি যোৱাৰ ঠাই, ছাই হৈ উৰি ধোঁৱাৰ সৈতে বিলীন হোৱাৰ ঠাই, মায়াৱতীৰ জালৰ পৰা মুক্ত হোৱাৰ ঠাই। আকৌ এটি নতুন যাত্ৰালৈ যোৱাৰ প্ৰথমটি ষ্টেচন। সেয়ে হয়তো যোৱাৰ পৰত প্ৰতিটো আত্মাই শ্মশানৰ বেৰত কোনোবাই লিখি থৈ যোৱা কথা এষাৰেই চিঞৰি চিঞৰি কৈ উঠে, ইয়ালৈকে আনিলা তাৰ বাবে অশেষ ধন্যবাদ, ইয়াৰ পৰা অকলেই যাম। শ্মশানেও হাঁহি হাঁহি অভিনন্দন জনায়, সকলোকে যেন কৈ যায়, অভিনন্দন, সাৱটি ধৰা মোক, মৰমেৰে আঁকোৱালি লোৱা মোক, শেষবাৰৰ বাবে। ধূপ ধূনাৰে মন্ত্ৰমুগ্ধ কৰি অগ্নিৰ লেলিহান শিখাৰ সতে ঢৌ তুলি শূন্যৰ যাত্ৰালে লৈ যাওঁ তোমাক। মই শ্মশান, মই পবিত্ৰ, মই শিৱ, মই সত্য, ময়েই সুন্দৰ, মই শ্মশান। এক অনুভৱ।